हेलो फ्रेंड्स बहुत दिনৰ পাছত আহিছো আজি এটা নতুন ব্লগ দিবৰ বাবে আৰু এই ব্লগটো মই দিম বুলি আছিল কিন্তু কিছুমান অসুবিধাৰ বাবে থাকি গৈছিল হে আজি আৰম্ভ কৰিছো দিবলৈ মই মোৰ পুৰণা কলেজলৈ আহিছিলো আৰু মই যত হাই সেকেন্ডাৰী পঢ়িছিলো ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ এই দুটা বছৰ এনেকৈ পাৰ কৰিছিলো সেই দুটা বছৰৰ পাৰ হোৱাৰ যি মুহূৰ্ত আছিল বহুত ভাল আছিল সেই কলেজখনলৈ আহি মান ভাল লাগিছিল তাৰে অলপ মই ভিডিও কৰি দেখাব লৈছো এইখিনি হয় মোৰ সেকেন্ড ফ্লোৰৰ ওপৰৰখিনি যোনখিনি বেলকনি হয় তাতে ৰুমৰ পৰা ধুনিয়াকৈ দেখা যায় মই অলপ খুলি দেখাই দিছো এতিয়া ভাবিছো অলপমান তললৈ যাম আৰু এইটো ভিডিও নতুন এতিয়াৰ নহয় এসপ্তাহ আগৰ আছিল মই দিব পৰাহে নাছিলো এতিয়া মই তললৈ গৈ আছো আসলতে কলেজৰ এটা বেলেগ কাম আছিল মইতো কলেজৰ পৰা উলালো এতিয়া মই এই কলেজখনত নপঢ়ো যিহেতু সেই স্মৃতিবোৰ মনত আহি গৈছে যেনেকৈ দুটা বছৰ পাৰ কৰিছিলো সেই দুটা বছৰৰ স্মৃতিবোৰ ইয়াতে সোমাই আছে মই তলৰ পৰা উঠি আকৌ ওপৰলৈ অলপ দেখাব চেষ্টা কৰিছো এই দ্বিতীয় ফ্লোৰৰ এইটো ৰুম হৈছে জিৰণি কোঠা ইয়াতে আমি জিৰণি লৈছিলো আৰু ইফালে হৈছে আমাৰ ৰুমটো ওপৰলৈ যায় তাৰ পাছত এটো একেবাৰে ওপৰ ফাৰ্ষ্ট ইয়াৰ ৰুম যোনটো ৰুমত আমি প্ৰথম বৰ্ষত পাৰ কৰিছিলো ইখিনতে অলপমান ৰব পৰা ঠাই আছে আৰু বহুত ধুনীয়া পৰিবেশ কলেজখনৰ ইয়াতে পঢ়ি বহুত ভাল লাগিছিল হেহে স্মৃতিবোৰ ধৰি ৰাখিব চেষ্টা কৰো যদিও আমি সময়বোৰৰ লগে লগে গৈ থাকো তথাপিও আমাৰ যি ভাল লগা স্মৃতি থাকে সেইবোৰ আমি সদায় আমাৰ লগত ৰাখিব বিচাৰো হে মই ভাবিলো এটা সৰুকৈ ভিডিওকে কৰো আৰু ব্লগটো অলপ ছুটিকৈ হলেও আপোনালোকৰ মাজলৈ দিও আৰু মোৰো সেই স্মৃতি হাসি ৰখা হ'ব বুলি মই ভাবি ভিডিওটো কৰিব চেষ্টা কৰিলো আৰু বাকি এতিয়া কোনকো চাই থাকক ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব কলেজৰ যোনটো কাম আছিল কৰি হৈ গল এতিয়া ঘৰলৈ যাব লৈছো